रे बढ़िया बढ़िया डिस्क्लेमर, मेरी आप सबसे गुजारिश है ये वीडियो सिर्फ एंटरटेनमेंट के लिए। मेरी वीडियो का मकसद सिर्फ सोसाइटी में गंदगी फैलाने वालों को साफ करना है, तो लिहाजा इस वीडियो को अपने दिल के फेफड़ों पे मत लेना। ज्यादा तबीयत खराब हो तो किसी अच्छे डॉक्टर के पास जाकर अपना इलाज करवा लेना। एक और बात बोलना चाहता हूँ, जो वीडियो को देखने जरूर आते हैं बट वीडियो को आधा अधूरा छोड़ के भाग जाते हैं। सुन ले भोसड़ी के, घर में तेरी कोई इज्जत तो है नहीं और यहाँ के हमारी वीडियो की रिटेंशन खराब करता है। तो अगली बार जब वीडियो देखने आएगा तो ये सोच के आना कि वीडियो को पूरा देखूंगा, क्योंकि वीडियो बनाने में एक एक सेकंड में मेहनत लगती बेंचो। और इस वीडियो में कुछ अपशब्दों का दुरुपयोग किया गया है, तो जिसको भी इस बातों से बुरा लगता है वो आगे से जाके राइट लो, क्योंकि वो सीधा भाड़ में जाता है। তো এইটো 6 ছেপ্টেম্বৰ ৰাতিপুৱা 11টা বজাৰ কথা। ওই হাবিবি ও তো বিকাশদার ফুটবলের লগত নতুন কলা ভিডিও আইছে, কলা ভিডিও এই দুটা বাগানত পুরা ফুৰিছে একেলগে। ও তো জলদি চা। क्या बोला तूने? আৰু যেতিয়া হাবিবিয়ে ভিডিঅ'টো চাই ইয়াক মই যে মাৰি পেলাম বুলি আহিছে ফুটুৰ ভাইটোক এনেকা মাৰিম, গম পাইছা না তই? তাৰ পাছত পলু হৈ গেলা। তো কেনেকুৱা আপোনালোকৰ তো লকডাউনৰ সান্দিয়নৰ কাৰণে পুৰা গোটেই দুনিয়াৰ মানুহৰ ফাটি আছে। ইমান ডাঙৰ ব্ৰহ্মপুত্ৰখনত দুখন জাহাজৰ মাজত সংঘৰ্ষই মানুহ মৰি আছে, তথাপিও না আমাৰ বিকাশ দা ভিডিঅ' বনাবলৈ মন গ'ল খুৰীৰ লগত কলেপ কৰিবলৈ। আৰু কি লাগে? যেতিয়া মই সেই ভিডিঅ'টো চাইছিলো মোৰ ভিতৰৰ আত্মাটো মৰি গৈছিল। মোৰ দুখন কাণৰ পৰা তেজ আৰু দুটা চকুৰ পৰা চাৰচকা তেল আৰু মুখৰ পৰা অকল এটা শব্দ ওলাইছিল, তো আমি কথা ক'ব লাগিছো এজনী ছাগলী আৰু এটা পাতি হাঁহৰ ওপৰত। তো বাছ বন্ধুসকল, ইমান পলম নকৰি মিষ্টাৰ হাবিবিৰ নাম লৈ আগবাঢ়ো আজি মেইন ভিডিঅ' লৈ। তাৰপিছত আহোঁতে এইফালে লগ পাই গ'লো। কোন আছে চাচোন, এইটো কোন চাওঁ, এইটো কোন চাওঁ, এইটো কোন চাওঁ। বেঞ্চত আমাৰ হাদাই চাল্লা জেণ্ডাৰ চেঞ্জ কৰি দিলে, এইজনী নহয় এইটো বুলিহে কয়। আৰে ভাই, এই মানুহটোৰ পৰা মই কি এক্সপেক্ট কৰিম, যোনে নেকি কোনোবাই নিউজ কভাৰ কৰাৰ পাৰ্মিশ্যন লোৱাৰ বাবে বাপেৰ ধৰি তাক গালি পাৰে। এছবিৰ লগত ভিডিঅ' বনোৱা কি হ'ল পিছে মই ভিডিঅ' বনাম, মোৰ মনৰ ইচ্ছাই বনাইছে, মই বেয়া পোৱা নাই, ভালে লাগিছে, বনাইছে মই বেয়া পোৱা নাই, ভালে লাগিছে, ভালে লাগিছে। যোনবোৰ ভিডিঅ' নেকি চাই মই 15 দিনৰ কাৰণে কমাত গুচি গৈছিলো, যোনবোৰ ভিডিঅ' নেকি চাই মোৰ চকুৰ দুটা আত্মহত্যা কৰিবলৈ বাধ্য গৈছিল, যোনবোৰ ভিডিঅ' নেকি চাই প্ৰত্যেকটো মানুহৰ মুখৰ পৰা এটা শব্দ ওলাই, কিন্তু না আমাৰ হাদাৰ হেনো ভালে লাগিছে, ভালে লাগিছে। ভিডিঅ'ত বেয়া বেয়া ভাষা গিলা নকবি, গম পাইছে নাই? কমে মইতো মোৰ ইচ্ছা কথা মই কমে, তই ক'ব পাৰা, মই ক'ব নোৱাৰো। মই কোনদিনে বেয়া ভাষা ক'লো? চিলিম ফেটি কেলা চুদ্দুৰ ভাই, তোক দেখোন ধৰা সাপৰ মাইকীটো যেন পাই, অকাত চাই কথা কবি। মই কোনদিনে বেয়া ভাষা ক'লো? চিলিম ফেটি কেলা চুদ্দুৰ ভাই, তোক মই কোনদিনে বেয়া ভাষা ক'লো? কিবা ওলাই আছে নেকি? সৰু ছোৱালী এইবোৰে পিন্ধে। তাৰ লগত ভিডিঅ' কিয় বনাইছে সেইটো কৈছো মোক আগে। সি দেখিবলৈ হেণ্ডচাম হয়, মই দেখিবলৈ ধুনীয়া হয়, সেইকাৰণে। আমাৰ ছাগলী খুৰীৰ কথাটো একো ক'বই নালাগে, প্ৰত্যেক 15 ছেকেণ্ড ভিডিঅ'ত এটা এটা মিঠা মাত। এইটো বেছি হৈ গৈ আছে, গম পাইছে না? চুট মাৰি চুদুৰ ভাই কৈ মাৰিম মই, চুদুৰ ভাই চুট মাৰি ইয়াক আছোদা ইয়াক বকাচোদাৰ কথা শুনিছে। চুদুৰ ভাই চাল আৰে ৰস্তা হলে আমাৰ হাদাৰ নিচিনা হ'ব লাগে। কোনোবাই গালি দিলে তাক ক্ৰিটিচাইজ কৰাটো দূৰৈ কথা, তাক হাঁহি মেলি আৰু অলপ আগুৱাই দিয়ে। হাতী পোৱালি কি হ'ল পিছে? তোৰ বেছি হৈ গৈ আছে, গম পাইছে না? চুট মাৰি চুদুৰ। वाह क्या सीन है, वाह क्या सीन है। তো বাছ বন্ধুসকল, আজিলে ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, আৰু যদি চেনেলটো কৰবাৰ পৰা ঘূৰি পকি আমাৰ চেনেলটোত আহি পাইছে তো চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু কিনাৰত থকা বেল আইকনটো দবাই মনোৰঞ্জনো আৰম্ভ কৰক। ছাবস্ক্ৰাইবটো কৰি দিয়ক, আৰু বহুত কষ্ট হয় ন ভিডিঅ'টো বনাবলৈ, আৰু কমেণ্টত পূৰা ফালি দিয়ক। আৰু তো মই তেতিয়ালৈকে বেলেগ এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে টিল দেন টাটা বাই বাই।